Hey Resto, welcome to my YouTube channel. আজি যাই আছো সেই চেনেলৰ জগতে নলবাৰী ৰাখত আহি আছো আৰু আমি তাতেই যাম য'ত ডিম্পুদাৰ ঘৰ। নলবাৰী গেটটো ইমান ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে আৰু আপোনালোকক মই কি ক'ম আৰু বহুত মানে ভাল লাগিছে। মোবাইলটো মেইন ফ্ৰেণ্ডছ, মোবাইলটো মেইন ভালকৈ ৰাখিব। আপোনালোকে আহিলেও লগত ৰাখি ৰাখিব। এই গেটটো যোনে বনাইছে তেওঁক চেলুট, হাড়িৰে বনাইছে এই গেটটো, বহুত ভাল লাগিছে। আপোনালোকে আহিব। হেল্ল' নমস্কাৰ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক দেখাই আছো নলবাৰী ৰাখ। দেখাই দেব কেনে এইটো কিবা এটা বনাইছে, কি বা বস্তু বুজি পোৱা নাই, কি কৰে। যদি কোনোবা ভক্তন ৰাইজৰ চাবি হেৰাইছে আমাৰ লগত যোগাযোগ কৰক। এনেকৈ আধা বাঢ়ি আছে আৰু কেং চাক ইমান মানুহ, তামাম মানুহ। ইয়াতে যদি কোনোবা পৰে তাৰ পেটা উঠি যাব ৰে। এইটো হৈছে এশিঙীয়া গড়, অৰিজিনেল নহয় দে। এই আৰু কাষৰ আছে সেইটো শিং নোহোৱা গড়। গাইস লেখা আছে ধ্ৰুপদী চাট হাউচ, কিন্তু ধ্ৰুপদী এইটো হ'ল ঘুগনি হৰণ। কি দোকানে সাংঘাতিক নাম, কিন্তু সাংঘাতিক দিছে দেই, ধ্ৰুপদী ঘুগনি। সকলোতে মানে গাহৰিটো মেইন। আপোনালোকে খাই নে নাখায় কমেণ্টত জনাব। জিলাপি মেইন। নলবাৰীৰ ৰাসত ট্ৰেইন বঢ়িয়া বনাইছে। ট্ৰেইনখন মজা ৰাস্তাত বেছি পুৰা পৰি লৈছি। কাক খুদি ৰাখ চাব আহিছে, গুলি মাৰি দিম গম। ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ইয়াতে দেখুওৱা হৈছে। এইখনেই হ'ল প্ৰথম মূৰ্তিৰ প্ৰথম ছবি, আৰু ইয়াৰ পৰাই আৰম্ভণি একেবাৰে শেষলৈকে সকলো ধৰণৰ মূৰ্তি দেখা পাব। মই দেখাই আছো প্ৰত্যেকটো মূৰ্তি। ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰ ইয়াত দেখুওৱা হৈছে। ইয়াত সকলো মূৰ্তিয়ে আছে, শ্ৰীকৃষ্ণ বুলি নহয়, সকলো ধৰণৰ মূৰ্তিয়ে আছে। তথাপিও শ্ৰীকৃষ্ণৰ ৰাসলীলা ইয়াত বেছিকৈ। আৰু এইটো বস্তু দেখুৱাই আছে ইলেক্ট্ৰিক মাধ্যমত অসুৰ বধ কৰা। ভাল লাগিছে, মূৰ চুৰ কাটি পেলাইছে বঢ়িয়া। আৰু ইয়াত মানে দেখুওৱা হৈছে অসম গ্ৰন্থমেলা নলবাৰী। আমিতো আৰু গ্ৰন্থমেলাত নপঢ়োৱে, আৰু গ্ৰন্থমেলা কি পঢ়িম আৰু। নলবাৰীৰ ৰাসখন মানে বঢ়িয়াকৈ সজাইছে, ভাল লাগিছে, খুব ভাল লাগিছে। ইমান সুন্দৰকৈ সজাইছে, মানে মজা আৰু। মইতো দেখাইছোৱে। ৰ'ব এইটো কিবা চলি আছে, পুতুলাৰ নাচ চলি আছে বোলে, চাই লওক আপোনালোকে। কেনে লাগছে আহিবলৈ? বহুত ভাল লাগছে আহি। না তোৰ পিছৰ কথা, আমিতো আহিম না। ৰামে যেতিয়া সীতাক আনিবলৈ গৈছিল তেতিয়া এই শিলটি ব্যৱহাৰ কৰিছিল শিলাখণ্ড বনাবলৈ, আৰু আজিও সেই শিলটোৱে আপোনালোকক দেখাব বিচাৰিছে। আৰু এইখনেই হৈছে অখণ্ড ভাৰত। আৰু এনেকৈয়ে আপোনালোকক দেখাইছে আমাৰ ভাৰতৰ নদীবিলাক, কাবেৰী, আৰৱলী, সোমনাথ, নাগেশ্বৰ, ব্ৰহ্মপুত্ৰ, গোটেইখিনি দেখুওৱা হৈছে। খুব ধুনীয়াকৈ বনাইছে, ভাল লাগিছে। আপোনালোকে আহক, অখণ্ড ভাৰত চাওক। আৰু এইখন হৈছে ফেৰী, সৰুচুলিৰ ফেৰী। আমি আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আজি শেষ আৰু আজিৰ পৰা বাই বাই। আৰু ৰাখ নাচাওঁ, জ্ঞান চেন নাই, বাই বাই।